হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে। মই অসমীয়া বোৱাৰী পঢ়ি অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু আমি আহি পাই গ'লোহি পেহীহঁতৰ ঘৰ। ছোৱালীকে কামত ব্যস্ত হৈ গৈছে। আৰু এই আমাৰ দাদাৰ পেহী ল'ৰা, মানে দাদাৰ ছোৱালী টিকলি, এবছৰ হোৱা নাই, হ'ব আৰু। তাইক চবেই সকলোৱে মৰমতে পু বুলি মাতে। এইফালে চাহ তাহ খাই বহি আছোঁ। কিনো কৰিম একদম গাঁৱলীয়া চাদৰ মেখেলা পিন্ধি ল'লোঁ আৰু ধুনীয়াকৈ। আৰু এইয়া ৰাতিলৈ গাহৰি মাংস বনাব নবৌয়ে। তাকে একদম আদা নহৰু দি পূৰা ভাজি আছে। কৈছে মা মছলা একো নিদিওঁ, জলকীয়া দিম আৰু অলপ ধুনীয়াকৈ বনাম। আৰু ভিডিঅ' নবনোৱাৰ কাৰণে নবৌয়ে কৈ আছে, ভিডিঅ' নবনোৱা নেকি, মোক নোথোৱা নেকি? এনেকৈ উৎসাহ এটা দিলে কিবা এটাই ভাল লাগে। থেংক ইউ নবৌ দেই কোৱাৰ বাবে। ভিডিঅ' বনাবলৈ মানে কিছুমান জেগাত লাজ লাগে ন, কিছুমানে কয় এই ভিডিঅ' কি বনাইছে কি নবনাই। আৰু এইফালে দি আছে হালধি, তাৰপৰা নিমখ দি মাংসখিনি ধুনীয়াকৈ ভাজিব। বিশেষ মা মছলা একো নিদিওঁ বুলি কৈছে। মই গাহৰি মাংস নাখাওঁ হা, মাও ঘৰৰ মানুহ কাৰণে বনাই আছে আৰু। আগতে খাইছিলোঁ, এতিয়া নোখোৱা হ'লোঁ। এয়া ধুনীয়াকৈ ভাজি আছে। আৰু তাৰ পৰিও দিব বোলে নবৌয়ে চেনিও। মই এইবাৰ ফাৰ্ষ্ট দেখিছোঁ এনেকৈ চেনি দিয়া। কিছুমানে দিয়ে তেলত দি, কিন্তু নবৌয়ে এনেকৈ চেনি দিয়ে আৰু আদা নহৰু দিব বোলে। মানে পিচটো ধুনীয়াকৈ আৰু এইফালে খুন্দি থৈছোঁ জলকীয়া আৰু নৰসিংহ বুলি কয়, সেয়া দি দিম। কাৰোবাক খাবলৈ মন গৈছে নেকি? আমি গৈ আছোঁ ফুৰিবলৈ। খাই গৈ দিয়া। জংঘলে ঘূৰি আছোঁ। পাত চাতবোৰ খাই দিব লাগে, কেনে নুগুটি নালাগে। জংঘলখন ভণ্টি দেখিছা ইমান ধুনীয়াকৈ খোজকাঢ়ি আছে। ব'লা ইহঁতক কণ কৰি বিয়া পাতিলে ন, ইহঁতক কণ কৰি বিয়া পাতিলে হয় ন, কণ কৰি বুলি কোৱাটো চাব এই আৰু ল'ৰা আছে তাকে ব'লা মানুহজনী সেই লৰাই এটা কিহৰ পালেগে জানো, আৰু এইফালে আমি আহিছোঁ ফুৰিবলৈ নবৌহঁতৰ ঘৰলৈ। কিবা বিহু আছে বোলে, বিহু ফাংচন চাম আৰু এই গাড়ীত গৈ আছোঁ ধুনীয়াকৈ। তাৰো অকণমান দৃশ্য অকণ মানে কেমেৰা বন্দী কৰি ৰাখিলোঁ আৰু চাই থাকিব দেই ভিডিঅ'। পাপা বুলি ক'লে ভাল লাগে ন, কিছুমানে কয় দেউতা বুলি ক'লে ভাল লাগে। দেউতাটো আগত কৈছে
বিহু চাই মেলি আৰু কৰা নহ'লে আৰু এয়া আমি পিছদিনাখন যাবলৈ ওলাইছোঁ ঘৰলৈ মানে পেহীহঁতৰ ঘৰলৈ আৰু ইমান ধুনীয়া জেগাটো সেইবাবে বোলো ভিডিঅ'টোকে কৰি দিওঁ আৰু আমাৰ টিকলি একদম আইতাকক বাই বাই দি আছে আৰু আমাৰ পু একদম আইনাকৰ কোচত উঠি আছে আৰু তাৰ লগতে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু নেক্সট ভিডিঅ' আহি আছে দেই ভিডিঅ'টো এডিট কৰোঁতে অকণমান টাইম লাগিছে সেইবাবে বেয়া নাপাব আৰু বাই বাই